हेलो गाइस वेलकम बैक टू माय चैनल आशा करिছো আপোনালোক ভালে আছে আজি মই আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত আজি হৈছে মাঘ বিহুৰ লাষ্ট দিন কাৰণ মই দুদিন ভিডিও দিব পৰা নাই দুদিন মোৰ অলপ বেমাৰ হৈ আছিল সেই কাৰণে দিব পৰা নাই আজি হৈছে লাষ্ট দিন তথাপিও এয়া ঢেকিত গুড়া খুন্দি আছো আৰু এটা বু আহিছে তাই চালি দি আছে আৰু মই খুন্দি আছো ঢেকিত আমাৰ ঘৰৰ ওচৰতে तार पिछते এখন দিলো ৰাতিপুৱা চাহ পানী খালো ৰুটি বনালো কাম তো কামেই কৰিব লাগিব যিমানে ঠাণ্ডা নহওক কিয় এয়া লাৰু বনাই আছো মিঠাইটো গলাই আছো পানী দিছো আগত তাৰ পিছত মিঠাই দি দিছো এতিয়া মিঠাইটো অলপ আঠা আঠা সাইজ হৈছে তাৰ পিছত চিৰাটো দি দিলো চিৰাটো আগতে ভাজি লৈছো এয়া মোয়া বনাম লাৰু আমি মোয়াও কও লাৰুও কও এয়া লাৰু বনাই আছো तार पिছত তিলৰ লাৰু বনাম সেম একে কিহৰে বনাম আৰু ইয়া ভাপৰ পিঠা বনাম সেই কাৰণে ৰেডি কৰিলো গুড়াটো অলপ চালনিত বাহৰ চালনিত অলপ চালি ললো লৈ এয়া কুকাৰত পিঠা বনাই আছো ভাপৰ পিঠা বনাই আছো तार পিছত আৰু পিঠা বনাম বৰা চাউলৰ বনাম তেলৰ পিঠা বনাম এয়া অলপ অলপ কৰি দেখাই আছো ইমান এটা হাতেৰে কিমাননো কৰিম তাইয়া বনাই আছো তার পিছত এইখিনি তিলৰ লাৰু হয় তিলৰ লাৰু কাৰণে মিঠাইখিনি গলাই দি আছো এইখিনি একে হিচাপে বনালো আগত পানী দিলো তার পিছত মিঠাই দি দিলো মাপ জখত তার পিছত তিলখিনি দি দিছো লাৰু হৈ গল এইখিনি হৈছে তেলৰ পিঠাৰ আয়োজন কৰি আছো মই তেলৰ পিঠা বনাম তাৰ কাৰণে ময়দা লৈছো চাউলৰ গুড়ি মিঠাই অলপ নিমখ আৰু পানী অলপ কুহুমিয়া পানী লৈছো বনাই আছো আৰু এটা হৈছে বৰা চাউলৰ পিঠাৰ আয়োজন কৰি আছো বৰা চাউলটো মই অলপ নিমখ দিছো আৰু অলপ পানী চিটা দিছো দি পেলাই অলপ লাৰি লৈ লৰাই এয়া বাহৰ চালনিত চালি ললো নহলে পিঠাটো অলপ ঝুৰঝুৰিয়া হয় এটো নহব এতিয়া বনাম এয়া তাৱাত বনাই আছো মই বৰা চাউল এয়া নাৰিকলটো আগতে ৰেডি কৰি লৈছো এনেকৈ বনালো বৰা চাউলৰ পিঠা তেল পিঠা বৰা চাউলৰ পিঠা গটেই জলদি কৈ দিলো আপোনালোকে ভিডিওটো চাব ব্লগটো আৰু লাইক শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিও জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব এতিয়া মোৰ ৰেডি হল অসমীয়া মাঘ বিহু অসমৰ জাতীয় উৎসৱ বিহু সেই কাৰণে লাষ্ট সময় আছিল আজি মই বনাই দিলো আৰু কেনেকুৱা হৈছে মোৰ ব্লগটো কমেন্টত জনাব মই জলদি কলো আৰু কথাখিনি পিছত কৈছো নহলে আগতে কলে কথাটো কামে কৰিম ন কথাটো কম সেই কাৰণে মই কথাখিনি পিছত কলো